হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে। আমি আল্লাহৰ ৰহমতে সবেই ঠিকে আছোঁ। গাইজ, এইকেইদিন ফুৰিলোৱে, আপোনালোক চালেই। ভাবিলোঁ আজি ঘৰত আছোঁ, কি কৰোঁ। সেইকাৰণে ভাবিলোঁ এটা ৰেচিপি আপোনালোকৰ সৰু চাই ৰেচিপি, ডাঙৰ নহয়, সৰু ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোক যদি ৰেচিপিটো ভাল পায়, প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আশা কৰোঁ আপোনালোক ভিডিঅ'টো লাষ্টলৈ চাব, তেতিয়াহ'লে আপোনালোক চাই থাকক। এতিয়া মই ৰান্ধিম। গাইছ, এয়া বৰালি মাছ। মই বৰালি মাছৰ ৰেচিপি বনাম। ইফালে মই বৰালি মাছ 7 পিচ বৰালি মাছ লৈছোঁ। আৰু বৰালি মাছ বনাবৰ কাৰণে মই আলু লৈছোঁ, টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ, নহৰু থেতেলি লৈছোঁ। ইফালে মই 3টা পিঁয়াজ কুচি কুচিকৈ কাটি লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া লৈছোঁ। ইফালে মই গেছত কেৰাহী বহাই দিছোঁ। কেৰাহীটো গৰম হৈ আহিছে। মই সৰিয়হৰ তেল দিলোঁ। তেলখিনি মোৰ গৰম হৈ আহিছে। মই কাটি থোৱা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই আদা পেষ্ট দি দিলোঁ আৰু থেতেলি থোৱা নহৰু দিলোঁ। এইখিনি মই ভাজি ল'ম। অলপ পানী দিলোঁ কাৰণ যাতে মোৰ মছলাখিনি পুৰি নাযায়। এতিয়া 1 চামুচ হালধি গুড়ি দিলোঁ। ধনিয়া গুড়ি দিলোঁ 1 চামুচ। জলকীয়া গুড়ি দিলোঁ 1 চামুচ। জিৰা গুড়ি দিলোঁ 1 চামুচ। এতিয়া মই মছলাখিনি ভালকৈ ভাজি ল'ম। অলপ পানী দিলোঁ যাতে মছলাখিনি পুৰি নাযায়। এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই বৰালি মাছখিনি দিলোঁ। এতিয়া লাহে লাহে মই মাছখিনি অলপ ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিলোঁ। এতিয়া অলপ পানী দি মাছখিনি কচাই ল'ম। ফালি থোৱা জলকীয়াখিনি দিলোঁ। এইখিনি মিলাই দিম। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকোন লগাই দিম। এয়া মোৰ 5 মিনিট হৈ গ'ল। মোৰ মাছখিনিও প্ৰায় আধা হৈ গৈছে। মাছখিনি মই এটা বাচনত উঠাই থ'ম। এইটো মছলাতে মই আলুবিলাক দিম। এই আলুবিলাক দিলোঁ। এতিয়া এইখিনি মই অলপ ভালকৈ ভাজিম। এইখিনি ভজা হৈ গ'ল। অলপ পানী দিলোঁ অলপ সিজিবৰ কাৰণে। এই আলু ভজা হৈ গৈছে। এতিয়া 1 চামুচ জালুকৰ গুড়ি দিলোঁ। এতিয়া আৰু অলপ ভাজিম। এতিয়া মই পানী দি দিলোঁ, কুহুমীয়া পানী। গাইছ, এইটো আপোনালোকৰ হিচাপত দিব, ঘন পাতল যি খায়। এতিয়া নিমখটো চালোঁ যে কম হৈছে, আৰু অলপ নিমখ দিলোঁ। 5 মিনিটৰ কাৰণে ঢাকি দিছিলোঁ। 5 মিনিট হৈ গৈছে আৰু পানীখিনিও ফুটি উঠিছে। এতিয়া মই ৰান্ধি থোৱা মাছখিনি ইয়াত দি দিম। এয়া দিলোঁ।
এতিয়া আকৌ 5 মিনিটৰ কাৰণে ঢাকন লগাই দিলোঁ। এয়া 5 মিনিট হৈ গৈছে আৰু মোৰ মাছৰ আঞ্জাখিনি প্ৰায় হৈয়ে গ'ল। এতিয়া কাটি থোৱা মান ধনিয়া পাত অলপ ওপৰেদি দিলোঁ। আকৌ 2 মিনিটৰ কাৰণে ঢাকন লগাই দিলোঁ। মোৰ মাছৰ আঞ্জাখিনি হৈ গৈছে, মই গেছটো বন্ধ কৰি দিলোঁ। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। গেছ আপোনালোক এনেকৈ বনাই খাব, বহুত ভাল লাগে। এতিয়া মই এটা বাটিত বাকি ল'ম। বৰালি মাছ এনেকৈ পাতল জোল বনাই খালে ভাল লাগে, জালুক দি। আপোনালোক বনাই খাব আৰু কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব। Hold me close till I get up. Time is barely on our side. আপোনালোকে আমাৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল? যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই।